হেল্ল' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া সন্ধ্যা মানে ৰাতিয়ে হৈ গ'ল আৰু 7টা বাজি গ'ল। এতিয়া মই কি কৰি আছোঁ আপোনালোকে চাব নি? মই এতিয়া কৰি আছোঁ চিলাই কাম। এয়া দেখিছেনে, চাদৰৰ পতি লগাই আছোঁ। আৰু এইফালে কৰি আছে আমাৰ এয়া মাংস কাটি আছে বা, আৰু আমাৰ এওঁ মাংস কটাত ব্যস্ত। লেগ পিচ আনিছে আজি মানে নভুই নেকি কিবা নভুই হলে ধান ৰুবলৈ যাব লাগিব। এতিয়া নখোৱা নতুন চাউল কিনি আনি আজি আমি হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া ৰাতি প্ৰায় কেইটা বাজিলে এইটো দেখিব পাৰিছে। মোৰ আইফোনটো এইটো মোৰ আইফোনটো এয়া 7টা বাজিছে। এতিয়া 7টা বাজিলে আৰু মই কাপোৰ চিলাই কৰি আছোঁ। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো আমি দেখালোৱে যে মই কি কৰি আছোঁ। মই এতিয়া কৰি আছোঁ কাপোৰ চিলাই কাম। বা ভাগৰ কাপোৰ দুযোৰ দিছিলে চিলাবলৈ, চিলাইছোঁ। আৰু আমাৰ এই বা ভাগৰো এযোৰ চিলাবলৈ আছে, সেয়া চিলাব লাগিব। এতিয়ালৈকে চিলোৱা হোৱা নাই বাৰু। আৰু এইফালে কৰি আছে। আজি যিহেতু আমাৰ নখোৱা, সেয়েহে ব্ৰইলাৰ বাচি আছে বাইক দুইটাই। আজি নখোৱা মানে আমাৰ খেতি বাতি নাই বাৰু, কিন্তু যিসকলে মানে আমাৰ পৰিয়ালৰ যিসকল লোকে আমাক চাউল দিছে, সেয়াই আমি খাইছোঁ। আৰু বাহঁতৰো যিহেতু যাবৰ টাইম হৈ গ'ল, মাহীহঁতৰ ঘৰৰ পৰা চাউল দিছিলে, মামাহঁতৰ ঘৰৰ পৰা দিছে, আৰু ঘৰৰ পৰা দিছে। এনেকৈ মিলাই মেলি আৰু নটো খাইছোঁ আৰু আমি নতুন চাউলেদি। তেতিয়াহ'লে চাই থাককচোন আজি ভিডিঅ'টো কিনো হ'বলৈ গৈ আছে, আৰু বা মাংসটো কোনে বনাব, কেনেদৰে বনাব, আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টাটো কৰিম। তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়াহে মই এতিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইফালে এয়া দুইজন লাগি গৈছে এয়া মাংস। এয়া আমঠু বিচাৰি ফুৰিছে এইজনে। আমঠু তুমি কিহৰ লগত খাবা? লেগ পিচ দুটা দেখাই দিয়া। লেগ পিচ তোমাৰ আৰু ছোৱালীৰ এই দুটা লেগ পিচ খাম আমি। বনাবলৈ আছে। বাই কাটি আছে। আমাৰ ঘৰত যিহেতু মাংস কটা মানুহ নাই, বাই বোলে ময়ে কাটো আৰু দিয়া। বঠিত ধাৰ নাই। চাই লওক, এইজনী পঢ়া নামত কলংক। একো পঢ়া শুনাত ধান্দা নাই। যিমান পঢ়িবলৈ ক'লেও নপঢ়ে, যিমান গালি পাৰিলেও লাজ নাই, যিমান মাৰিলেও লাজ নাই, যিমান কাণত ধৰালেও লাজ নাই। এইজনীয়ে হৈছে পৃথিৱীৰ 1 নম্বৰ লাজ নাইকিয়া ছোৱালী। দেখিছানে, কিতাপেদি লুকাই দিছে। এতিয়া কিতাপখন তললৈ নিয়া, পিটিম নহ'লে। তোমাক মই কি দি পিটো কৈ দিয়া আকৌ। খানা খোৱাৰ লগে লগে সেইফালে মাহঁতে খানা বনোৱাত ব্যস্ত হৈছে, আৰু মই কাপোৰ চিলোৱাত ব্যস্ত হৈছোঁ। এই যে পোহৰটো আহি আছে, যে পোহৰটো হৈছে মোৰ আইফোনটো, কিয়নো আপোনালোকক মই আইফোনটো দেখুৱালোৱে। সেই আইফোনটোৰ পোহৰটো পৰি আছে, কিয়নো মই ৰাতি চিলাই কামটো কৰি আছোঁ, আৰু ৰাতি পোহৰটো অলপ কম হৈছে, সেয়েহে মই মানে টৰ্চটো জ্বলাই লৈছিলোঁ। আৰু এনেকৈ দিনত যিহেতু চিলাই কাম কৰিবলৈ
সময় পোৱা নাযায়, সেয়ে ৰাতিয়ে মাংস কৰি আছোঁ এতিয়া কলিজা চিলাই ইয়াত কাম। মানে চিলাই এনেকুৱা কৰোঁতে কৰোঁতে ভাজি গাল আছে। চাল খজুৱাই গৈছেগৈ, উপায় নাই কৰি আছোঁ। এনেদৰে আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকক, কি হ'বলৈ গৈ আছে আৰু। আমাৰ মামীয়ে একেবাৰে ডাঙৰ পিঠা লাষ্টত যাই কিনে মই পালো। এতিয়া আমি খাই আপোনালোকক লগ পাই আছোঁ আকৌ। আৰু এইফালে মায়ে মাংস বনাই আছে জুইত। আগতো ভিডিঅ'টো কৈছিলোঁ যে আমাৰ ঘৰত মাংস চাংসবোৰ হ'লে মানে আমি জুইতে বনাওঁ বেছিভাগ, কাৰণ জুইত সোৱাদটো বেলেগ হয়, টেষ্টটো বেলেগ হয় আৰু চবেই আমাৰ জুইত বনোৱা ভাল পায়। আৰু আজি যিহেতু খাইছোঁ, সেইটো কাৰণে আমি মাংসটো জুইতে বনাইছোঁ আৰু স্পেচিয়েলি। এয়া মায়ে বনাই আছে আৰু এইফালে আমাৰ বাই খাই আছে ঠিকছে ফ্ৰাই মাংস। আমাৰ ঘৰত যিহেতু মানুহ সৰহ, সেয়েহে আমাৰ ঘৰত এনেকৈ শুনি থাকিবলৈ পাব আৰু বেকগ্ৰাউণ্ডৰ মোৰ ভিডিঅ'বোৰত বেকগ্ৰাউণ্ডৰ বা মিউজিক আহিয়ে থাকিব। এয়া দেখিলে নহয় কাহ, গোটেইবোৰ মানে বেমাৰী হৈছে আৰু চবৰে বেমাৰী, ময়ো বেমাৰী হৈছিলোঁ। ভাল পাইছোঁ আৰু যেনে তেনে। আমাৰ মোৰ ভিডিঅ'বোৰত প্ৰায় বেকগ্ৰাউণ্ড মিউজিক আহিবই গাইজ, সেইবোৰ ইগন'ৰ কৰি মোৰ ভিডিঅ'টোত আপোনালোকে মন দিব। বাকী বাহিৰা এইবোৰ বেকগ্ৰাউণ্ড মিউজিকবোৰ আপোনালোকে এইবোৰ বাদ দিব, এইবোৰ আহিয়ে থাকিব বাৰু। আজি ভিডিঅ'টো মই ভাবিছোঁ ইমানতে সামৰণি মাৰি দিওঁ। আৰু মই খানা খোৱা ভিডিঅ'টো বনাবলৈ নহ'লে, মই পাহৰি থাকিলোঁ। খানা খোৱাৰ পিছতহে মোৰ মনত পৰিছে, মোৰ ভিডিঅ' বনাবলৈ আছিলে নহয়। আৰু মোৰ ভিডিঅ'বোৰ প্ৰায় তেনেকুৱাই হয়, খানা খোৱাৰ পিছতহে মোৰ মনত পৰে ভিডিঅ' বনাবলৈ আছিলে বুলি, সেয়েহে ভিডিঅ'টো বনোৱা নহ'ল। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটি নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পোৱা আশাৰে আজিলৈ ইমানতে, বাই বাই।